প্ৰধান শিক্ষকৰ দ্বাৰা ফাদিল হল মেট্ৰিকৰ গোপন তথ্য কোন চেণ্টাৰত বহি কোট যাব হেয়া হোৱাটছএপ যোগে ফাদিল কৰিলে এগৰাকী প্ৰধান শিক্ষকে পোষ্ট অফিচৰ লেবেল লগোৱা বহিৰ বান্দিল এতিয়া মোবাইলে বুলি জানিব পৰা গৈছে দায়িত্বত নথকাৰ পিছতো কেনেদৰে ফটো উঠাবলৈ সক্ষম হল তেওঁ তাক লৈ বৰ্তমান চাঞ্চল্য অব্যাহত আছে প্ৰধান শিক্ষক সাৱান আলী সহ 4 জনৰ বিৰুদ্ধে কাৰণ দৰ্শাৰ জাননী ইতিমধ্যে জাৰি কৰা হৈছে এই ঘটনাৰ পাছতেই চেৰিবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাৱান আলীৰ বিৰুদ্ধে ধুলা থানাত এজাহাৰ দিছে বহুলোকে আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে যথেষ্ট আজব ঘটনা সংঘটিত হৈছে দৰঙত এগৰাকী প্ৰধান শিক্ষকৰ দ্বাৰা ফাদিল হৈছে মেট্ৰিকৰ গোপন তথ্য কোন চেণ্টাৰত কোন বহি কলৈ যাব সেয়া তেওঁ হোৱাটছএপ যোগে ফাদিল কৰিছে বুলি জানিব পৰা গৈছে আৰু পোষ্ট অফিচৰ লেবেল লগোৱা বহিৰ বান্দিল এতিয়া তেওঁ মোবাইলে এতিয়া ভাইৰেল কৰিছে আৰু দায়িত্বত নথকাৰ পিছতো তেওঁ কেনেদৰে ফটো উঠালে আৰু কেনেদৰে তেওঁ হোৱাটছএপত এৰিবলৈ পালে তাক লৈ বৰ্তমান চাঞ্চল্য অব্যাহত আছে প্ৰধান শিক্ষক সাৱান আলী সহ 4 জনকৈ লোক আচলতে এই ঘটনাত জড়িত আছে বুলি জানিব পৰা গৈছে তেওঁলোকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ইতিমধ্যে চেনিবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে ঘটনা প্ৰধান শিক্ষক সাৱান আলীৰ বিৰুদ্ধে ইতিমধ্যে ধুলা থানাত এজাহাৰ দাখিল কৰিছে কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে হোৱাটছএপত এইটো দেখিছোঁ আমিও দেখি মই তদন্ত কৰিলোঁ তদন্ত কৰি গম পালে এইটো নতুনকৈ হোৱা চেণ্টাৰ এটা চেনিবাৰী বুলি এই চেণ্টাৰটোৰ হেডমাষ্টাৰে তেওঁৰ মোবাইলেদি এইটো ফাদিল কৰিছে যিটো ফাদিল হৈছে এইটো পোষ্ট অফিচৰ চিল মাৰাৰ পিছতো হৈছে আৰু পোষ্ট অফিচত তেওঁ গৈ পেলাই কৰিছে এইটো এটা মানে পোষ্ট অফিচকো মই যাই পেলাই কৈছে আপোনালোকে কিয় এইটো মানুহ সোমাব দিয়ে বা কনফিডেন্সিয়েলি আপোনালোকৰ চিল মাৰাৰ পিছত ফটো কেনেকৈ উঠিলে সেইটো মই পোষ্ট অফিচতো মই গৈ পেলাই আনকি সাৱধান কৰি দিছোঁ আপোনালোকে কনফিডেন্সিয়েল ৰাখিব বুলি কি কাৰণত ফকেছত যিটো লিখিছে মানে কনফিডেন্সিয়েল দায়িত্বত মই আছোঁ ইয়াতে আকৌ আমাৰ দায়িত্বত নথকা মানুহ আমাৰ স্কুলৰ হেড ছাৰে কিয় কেনেকৈ কনফিডেন্সিয়েল আহিছিল কিয় মানে কাৰণ দৰ্শাব লাগে কিন্তু আচলতে তেখেতক আমি ইয়াত ৰখা নাই তেখেতে ইয়াত ভিতৰত নাছিলেই কিন্তু তেখেতে কেনেকৈ গম পালে ক'ৰ পৰা কেনেকৈ গ'ল আমি বাহিৰৰ পৰা শুনা পাই আছোঁ ঘটনা আমাৰ বাইদেউ কৰি তাইকো চৰি জমা দি গুচি আহিলোঁ অহাৰ পিছত কেনেকৈ SMS কৰিব সুবিধা সেইটো ময়োতো এইটো নাজানো ময়ো কৰা নাই মই তাতো জমা দি ৰিচিপ্ট লৈ গুচি আহিলোঁ কোন পোষ্ট অফিচত দিছিলে কলাগাঁও